আজি ক'ব বিচাৰিছোঁ 4টা পাৱাৰফুল মন্ত্ৰৰ বিষয়ে যি মন্ত্ৰই আমাৰ জীৱনত চলি থকা বিভিন্ন অসুবিধা বাধা বিঘিনি নাইকিয়া কৰিব পাৰে যি মন্ত্ৰই আমাৰ জীৱনত একাগ্ৰতা আনিব পাৰে আমাক ৰক্ষণাবেক্ষণ দিব পাৰে প্ৰটেকশ্যন বুলিও ক'ব পাৰে যি মন্ত্ৰই আমাক সুখ সমৃদ্ধি আৰু শান্তি আনি দিব পাৰে এনে 4টা মন্ত্ৰ যদি আমি প্ৰতিদিনে 108 বাৰকৈ নহ'লেও আটাইতকৈ বেছি শুভ হয় ভাল হয় বা এক্টিভ হয় যদি 108 বাৰ ৰেগুলাৰ আমি চেণ্ট কৰিব পাৰোঁ আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে প্ৰতিদিনে মিনিমাম 11 বাৰ নাইবা 21 বাৰ নাইবা 51 টাইমছ 51 বাৰ গোৱাটো উচিত মানে যদিহে আমি ইয়াৰ পৰা কিবা সুদূৰ প্ৰসাৰী লাভ পাব বিচাৰোঁ তেতিয়াহ'লে এনেভাৱে গোৱাটো উচিত এতিয়া এই 4টা মন্ত্ৰ কোনটোৰ কি কাম মই ক'ব বিচাৰোঁ আপোনালোকে চুজ কৰি ল'ব ইয়াৰ ভিতৰত আপোনাক কোনটো মন্ত্ৰৰ বেছি প্ৰয়োজন প্ৰথমটো ক'ব বিচাৰিম যে আমি একাগ্ৰতা লাভ কৰিবৰ কাৰণে আমি ষ্ট্ৰেছ ৰিলিফ কৰিবৰ কাৰণে পজিটিভ এনাৰ্জিৰে নিজকে মানে ঘেৰি ৰাখিবৰ কাৰণে বা যিকোনো নিগেটিভ এনাৰ্জি আমাৰ লাইফৰ পৰা দূৰ ৰাখিবৰ কাৰণে আমি কোনটো মন্ত্ৰ গোৱাটো উচিত সেয়া হ'ল সকলোৰে জ্ঞাত ওম নমঃ শিৱায় ওম নমঃ শিৱায় এই মন্ত্ৰটো বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে যদি গাব পাৰে বিশেষকৈ যিসকল ল'ৰা ছোৱালীৰ মাজত একাগ্ৰতা নাই পঢ়া শুনা কৰি থকা অৱস্থাত খুব বেছি উঠি গৈ থাকে ফ'কাছ কৰিব নোৱাৰে তেওঁলোকে এই মন্ত্ৰটো চেণ্ট কৰিব পাৰে দ্বিতীয় মন্ত্ৰটো হ'ল ওম হং হনুমন্তে নমঃ ওম হং হনুমন্তে নমঃ এই মন্ত্ৰবিধ আপোনাৰ বিশেষকৈ প্ৰটেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয় যদি আমি ফিল কৰোঁ যে খুব বেছি বেমাৰ আজাৰ হৈ আছে বা যিকোনো কথাতে এনি টাইম আমাৰ বাধা আহি আছে তেতিয়াহ'লে শাৰীৰিক ষ্ট্ৰেংথ বা বেমাৰ আজাৰ হৈ আছে ন তেতিয়াহ'লে স্বাস্থ্যৰ কাৰণে আৰু প্ৰটেকশ্যনৰ কাৰণে আমি আৰু বাধা দূৰীকৰণৰ কাৰণে ওম হং হনুমন্তে নমঃ হনুমানজীৰ এই মন্ত্ৰটো আমি আমাৰ নিদান হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তৃতীয়তে মা লক্ষ্মীৰ কাৰণে ক'ব বিচাৰিম ওম হ্ৰীম শ্ৰীম লক্ষ্মী ভ্যয়ো নমঃ এই মন্ত্ৰটো আপুনি যিটো মই আগতে নাম্বাৰ্ছ কৈছোঁ 11 21 51 অৰ 108 বাৰ 101 টাইম 108 টাইমছ এইভাৱে যদি আমি গাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত সুখ সমৃদ্ধি আহে মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব সুখ সমৃদ্ধি আহিব ওম হ্ৰীম শ্ৰীম লক্ষ্মী ভ্যয়ো নমঃ আৰু একেবাৰে শেষত ক'ব বিচাৰিম যিটো সকলোৰে প্ৰিয় পাৰ্বতী প্ৰিয় পুত্ৰ গণেশ দেৱতাৰ মন্ত্ৰ সেয়া হ'ল ওম গং গণপতায় নমো নমঃ এই মন্ত্ৰবিধে আমাৰ জীৱনত বাধা আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ বাধা ধৰক পৰীক্ষা দিব গৈ আছে তাত যদি আমি কিবা বাধা পাব বিচাৰোঁ বা তেনেকুৱা ভয় থাকে তেতিয়াহ'লে এই মন্ত্ৰটো জপ কৰিব পাৰে বিভিন্ন ধৰণৰ বাধা আঁতৰি যাব লগতে মনৰ শান্তি আৰু সুখ শান্তি ঘূৰাই পাব গতিকে এই 4টা মন্ত্ৰৰ আপোনাৰ জীৱনত কোনবিধ মন্ত্ৰৰ বেছি প্ৰয়োজনীয়তা আছে নিজে ভাবি পেলাই ইয়াৰ ভিতৰত চেণ্ট কৰিব পাৰে আৰু ইয়াৰ পৰা লাভ পাব পাৰে ধন্যবাদ